আগৰ ভিডিঅ'ত আমি ক খ গ ঘ ইংৰাজী লিখিলোঁ। আজি প্ৰথম চৰ পৰা আৰম্ভ কৰোঁ। চাই যাওক ব্ৰাছটো কেনেকৈ ধৰিবলৈ কোৱা আছিলে আগৰ ভিডিঅ'টোত আপোনালোকে চাইছিলোঁ। ইয়াতো তেনেকৈ আলফালে ব্ৰাছডাল ধৰিব। মই ৰংটো পাতল কৰি লৈছোঁ, পাতল কাগজখন লৈছোঁ লিখিবলৈ, আৰ্ট পেপাৰত লোৱা নাই, সেইকাৰণে ৰংটো পাতল কৰি ল'ব লগা হৈছে। যিহেতু শিকিবৰ কাৰণে পাতল কাগজতো পাৰি। মই ব্ৰাছডাল কেনেকৈ ধৰিছোঁ সেইটো চাওক। মেইন বস্তুটো হৈ গ'ল আপোনাৰ ব্ৰাছটো ধৰাটো। পেঞ্চিলেৰে যদি প্ৰথমে আপোনালোকে আখৰকেইটা অলপ অলপ লিখি লয় তেতিয়া বেছি ভালকৈ সমান হ'ব। মই ডাইৰেক্ট ৰঙেৰে আপোনালোকক দেখাই দিছোঁ। ব্ৰাছডাল আখৰটো ঘূৰাওঁতে কেনেকৈ ঘূৰাব লাগে, আখৰৰ পাককেইটা মই যত্ন কৰিছোঁ আপোনালোকক দেখাবৰ কাৰণে। প্ৰথম স্বৰ, দ্বিতীয় স্বৰ, বৰ্গীয় জ, ঝ, বিশেষকৈ গুৰুত্ব দিব লাগিব যিটো মাত্ৰা আৰু উলম্ব আকৃতিৰ যিকেইডাল ৰেখা, সেইকেইডাল সমান হ'লে আখৰবিলাক দেখিবলৈ সুন্দৰ হয়। আৰু ব্ৰাছডাল কঁপিবলৈ দিব নালাগে সুবিধাটো। যিমান পাৰি স্পীড লিখিবলৈ যত্ন কৰিব লাগে। প্ৰথমে লাহে লাহে লিখিব, যিমান স্পীড লিখিব সিমান ধুনীয়া হয়, ফিনিচিংটো ধুনীয়া হয়। ব্ৰাছডাল যদি আপুনি পকাই পকাই ঘূৰাই ঘূৰাই ধৰে আখৰকেইটা দেখিবলৈ বেলেগ হয়। আখৰ লিখা বহুতো ষ্টাইল আছে, বিভিন্ন ষ্টাইলত লিখিব পাৰে। আপুনি ব্ৰাছডাল যিটো ষ্টাইলত ধৰে সেইটো ষ্টাইলৰে আখৰটো বনাব। ব্ৰাছডাল কেইবাটাও প্ৰকাৰে ধৰিব পাৰি ঘূৰাই। তো মই এটা ষ্টাইলত দেখাই লৈছোঁ আপোনালোকক। আৰু বহুতো ছিষ্টেম আছে, মই যিখিনি জানো আপোনালোকৰ আগত আপোনালোকক শ্বেয়াৰ কৰিবৰ কাৰণে, আপোনালোকক অৱগত কৰিবৰ কাৰণে যত্ন কৰিম। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই যাব, অৱশ্যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।